মাত্ৰ আমাৰ দুখ তেওঁ নিবাৰণ কৰিলেই হ'ব। নাই সুশীলা, নকৰিবা তুমি মোক তেনে অনুৰোধ। স্বাৰ্থৰ বশীভূত হৈ নোৱাৰো কদাপি মই ভিক্ষা খুজিবকে মৃত্যুৰ ওচৰত। মই তেওঁৰ ভক্ত, গতিকে স্বাৰ্থৰ বশীভূত হৈ লালসাত যদি মই কৃষ্ণৰ ওচৰত ভিক্ষা খুজি যাওঁ, নহবনে ম্লান মোৰে ব্ৰাহ্মণৰ ধৰ্ম? কলংকৰ কালিমা নালাগিবনে কোৱাচোন তুমি ভক্তৰ নামত? কিছুমাত্ৰ পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি ঘটে, তাত আপোনাৰ ক্ষতি কি? নাৰীৰ জীৱনৰ হৃদয়ৰ কোমল ব্যাথা আপুনি আজি উপলব্ধি কৰিব পৰা নাই। সন্তানৰ কথাটোৰ মুখ দেখি